নমস্কাৰ ষ্টাডি পিপললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ প্ৰাচীন ইতিহাসৰ ওপৰত নতুনকৈ এটা চিৰিজ আৰম্ভ কৰিব লৈছোঁ। আমি অসমৰ প্ৰাচীন ইতিহাস, মধ্যকালীন ইতিহাস আৰু আধুনিক ইতিহাসৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিম আৰু আধুনিক ইতিহাসৰ শেষলৈকে আমি ইয়াৰ ওপৰত ভিডিঅ' আগবঢ়াম। গতিকে আহক আজি অসমৰ ইতিহাসৰ প্ৰথমটো ভিডিঅ' বিষয়ে আলোচনা কৰোঁ। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে প্ৰাচীন কামৰূপক কিমান পীঠত ভাগ কৰা হৈছিল? প্ৰাচীন কামৰূপক কিমানটা পীঠত ভাগ কৰা হৈছিল? টোটেল 4টা পীঠত ভাগ কৰা হৈছিল। আৰু এই পীঠসমূহৰ পশ্চিমৰ পৰা পূবলৈ সজাবলৈ দিয়া হৈছে। পীঠসমূহৰ পশ্চিমৰ পৰা পূবলৈ সজোৱাৰ ওপৰত আগতে প্ৰশ্ন অহা দেখা গৈছে। এইটো মন কৰিব, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। ৰত্নপীঠ আছে একেবাৰে পশ্চিম অংশত আৰু সৌমাৰপীঠ আছে পূব অংশত। গতিকে খেলি মেলি নকৰিব। আমি পশ্চিমৰ পৰা পূবলৈকে একাদিক্ৰমে পীঠকেইখন হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম পৌৰাণিক শাসক কোন? এই যিখিনি পৌৰাণিক শাসকৰ বিষয়ে আজি আলোচনা কৰিম সেইসকল হ'ল লোককথা অনুসৰি বা কিংবদন্তি, মুখে মুখে চলি অহা কিছুমান কথা পিছত লিপিবদ্ধ হৈছে। ইয়াৰ কোনো প্ৰমাণ, ইয়াৰ শিলালিপি বা তাম্ৰলিপি যিহেতু আমাৰ ইতিহাসৰ কিছুমান প্ৰমাণ হিচাপে আমি স্বীকাৰ কৰোঁ, সেই প্ৰমাণ এই শাসকসকলৰ এগেইনষ্টত পোৱা নাযায়। গতিকে আমি আজি যিখিনি আলোচনা কৰিম সেইখিনি লোককথা বা আমাৰ যিসমূহ পুৰাণ, মহাভাৰত, ৰামায়ণ তেনেকুৱাবোৰ গ্ৰন্থ, ধৰ্মীয় গ্ৰন্থসমূহৰ যোগেদি যিখিনি আমি ইনফৰ্মেশ্যন জানিব পাইছোঁ তাৰ ওপৰতে আলোচনাটো হ'ব। গতিকে অসমৰ প্ৰথম পৌৰাণিক শাসক কোন বুলি ক'লে আমি ক'ব লাগিব মহীৰংগ দানৱ। কোনজন কিংবদন্তি শাসক ভৌম নামেৰে পৰিচিত আছিল? আমি জানো সকলোৱে ভৌম নামেৰে পৰিচিত শাসকজন হ'ল নৰকাসুৰ। আৰু তেওঁ যিটো বংশ বা তেওঁ যিটো কিংডম ষ্টাৰ্ট কৰিছিল সেই কিংডমটোক ভৌম বংশ বুলিও জনা যায়। কিংবদন্তি অনুসৰি নৰকাসুৰ কাৰ পুত্ৰ আছিল? নৰকাসুৰ কাৰ পুত্ৰ আছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। বিষ্ণু বৰাহ অৱতাৰ আৰু মাতৃৰ পৃথিৱী। বিষ্ণু যি বৰাহ অৱতাৰ আৰু যিটো পৃথিৱী মা, তেওঁৰ গৰ্ভত এই নৰকাসুৰ সন্তান জন্ম হোৱা বুলি পোৱা যায়। নৰকাসুৰক হত্যা কোনে কৰিছিল? নৰকাসুৰক হত্যা কৰিছিল কৃষ্ণই। ভগৱান কৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল। যেতিয়া কৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ আহিছিল তেতিয়া তেওঁ ঘোঁৰাবোৰে জিৰণি ক'ত লৈছিল? তেতিয়া তেওঁ ঘোঁৰাবোৰে জিৰণি লৈছিল অশ্বক্লান্ত। এতিয়াও আছে, উত্তৰ গুৱাহাটীত পোৱা যায় এই অশ্বক্লান্ত মন্দিৰ। তাতে যেতিয়া শ্ৰীকৃষ্ণ নৰকাসুৰক বধ কৰিবলৈ আহিছিল তেওঁ ঘোঁৰাই এই ঠাইটুকুৰাতে জিৰণি লৈছিল বুলি জনা যায়। নৰকাসুৰৰ উত্তৰাধিকাৰী কোন? নৰকাসুৰৰ উত্তৰাধিকাৰী আছিল ভগদত্ত। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰাৰ পিছত ভগদত্তক এই প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতিছিল। ঠিক আছে, আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ভগদত্তৰ বীৰত্বৰ কথা মহাভাৰতৰ কোনটো পৰ্বত নাম উল্লেখ আছে? যিহেতু ভগদত্তৰ আমি মহাভাৰতৰ যি কুৰুক্ষেত্ৰত যুদ্ধ হৈছিল সেই যুদ্ধত কৌৰৱৰ ফলীয়া হৈ ভগদত্তই যুদ্ধ কৰিছিল। আৰু সেই ভগদত্তৰ বিষয়ে ভগদত্ত যথেষ্ট পৰাক্ৰমী আছিল বুলি কোৱা হৈছিল। আৰু সেই কথা মহাভাৰতৰ দ্ৰোণ পৰ্বত উল্লেখ আছে, তো মনত ৰাখিব। কৌৰৱৰ পক্ষৰ পৰা কোনজন কামৰূপ শাসকে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল? এইটো ইতিমধ্যে কৈছোঁ, ভগদত্ত। ভগদত্ত কাৰ পুত্ৰ আছিল? ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল। মহাভাৰতৰ কোনটো অংশত পাণ্ডৱৰ সৈতে ভগদত্তৰ যুদ্ধৰ কথা উল্লেখ আছে? এইটো আছে দ্ৰোণ পৰ্বত। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ভগদত্তৰ হাতীটোৰ নাম আছিল সুপত্ৰিকা বা ঐৰাৱত। ম্লেচ্ছৰ শক্তিশালী ৰজা বা হাতী দলৰ শ্ৰেষ্ঠ ব্যৱহাৰ কৰা কাক বুলি কোৱা হৈছিল? ভগদত্তই হাতী যুদ্ধত তেওঁ বিশাৰদ আছিল। তেওঁ হাতী যুদ্ধ বহুত ভালকৈ কৰিছিল আৰু সেই কথা যি
মহাভাৰতৰ দ্ৰোণ পৰ্বত ইতিমধ্যে উল্লেখ আছে ম্লেচ্ছ বুলি কোৱা হৈছে যিসকলে যিটো আৰ্যসকলৰ যি ধৰ্ম ৰীতি নীতি পালন নকৰে তেওঁলোকক ম্লেচ্ছ জাতি বুলি কোৱা হয় তেওঁ আসলতে তেওঁলোকে নিজৰ ধৰ্ম থাকে তেওঁলোকে যিটো ব্ৰাহ্মণিজিম সেইটো তেওঁলোকে ফলো নকৰে আৰু সেই ৰজাজনৰ নাম কি বুলি কোৱা হৈছে ভগদত্ত বুলি কোৱা হৈছে এইটো মনত ৰাখিব ভগদত্তক কোনে হত্যা কৰিছিল ভগদত্তক হত্যা কৰিছিল অৰ্জুনে ভগদত্তৰ পুত্ৰৰ নাম কি আছিল ভগদত্তৰ পুত্ৰৰ নাম আছিল ব্ৰজদত্ত ৰজা ভীষ্মকৰ ৰাজধানী কি আছিল ৰজা ভীষ্মকৰ ৰাজধানী আছিল কুণ্ডিল কুণ্ডিল এতিয়া বৰ্তমান তিনচুকীয়াৰ আশে-পাশে পোৱা যায় ৰজা ভীষ্মকৰ জীয়েকৰ নাম কি আছিল ৰজা ভীষ্মকৰ জীয়েকৰ নাম আছিল ৰুক্মিণী কোনটো বংশৰ উৎপত্তি কিংবদন্তি শাসক ভীষ্মকৰ পৰা হোৱা বুলি কোৱা হৈছিল এই যে ৰজা ভীষ্মক তেওঁৰ পৰা কোন বংশই নিজৰ বংশৰ উৎপত্তি বুলি দাবী কৰে সেইটো প্ৰশ্নৰ উত্তৰ হ'ব চুতীয়াসকলে দাবী কৰে বানাসুৰৰ ৰাজধানী কি আছিল বানাসুৰৰ ৰাজধানী আমি সকলোৱে জানো শোণিতপুৰ বান ৰজাৰ জীয়েকৰ নাম কি আছিল বান ৰজাৰ জীয়েকৰ নাম আছিল উষা উষা অনিৰুদ্ধ কাহিনী আমি শুনিছো সেই উষাই আছিল বান ৰজাৰ জীয়েক কিংবদন্তি অনুসৰি তেজপুৰৰ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল কিংবদন্তি অনুসৰি তেজপুৰৰ মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল বানাসুৰে ভালুক কাৰ নাতি আছিল এই বানাসুৰৰে নাতি আছিল ভালুক আৰু তেওঁ ৰাজধানী পাতিছিল ভালুকপুং নামৰ ঠাইত এতিয়াও আছে অৰুণাচলৰ পাতদেশত ভালুকপুং নামৰ এটুকুৰা ঠাই আছে তাতে ভালুকৰ ৰাজধানী আছিল আকা জনগোষ্ঠীয়ে নিজৰ বংশৰ ক'ৰ পৰা বুলি দাবী কৰে আকা বংশই ভালুক তেওঁলোকৰ পূৰ্বপুৰুষ বুলি দাবী কৰে এটো মনত ৰাখিব কোনটো জনগোষ্ঠী আকা জনগোষ্ঠী কিংবদন্তি অনুসৰি বব্ৰুবাহন কাৰ পুত্ৰ আছিল বব্ৰুবাহন আছিল অৰ্জুনৰ পুত্ৰ ৰামায়ণৰ মতে অমূৰ্ত ৰাজা কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ৰামায়ণৰ মতে অমূৰ্ত ৰাজা পাকজ্যোতিষপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল কোৱেশ্চনটো এনেকৈ আহিব পাৰে অমূৰ্ত ৰাজাই যে প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল এই কথা ক'ত উল্লেখ আছে তেতিয়া প্ৰশ্নটোৰ উত্তৰ হ'ব ৰামায়ণ মহাভাৰতৰ যুদ্ধত অসমৰ কোন দুজন বীৰে অংশগ্ৰহণ কৰিছিল মহাভাৰতৰ যুদ্ধত অসমৰ ভগদত্ত আৰু ঘটোৎকচে অংশগ্ৰহণ কৰিছিল ভগদত্তৰ জীয়েকৰ নাম কি আছিল ভগদত্তৰ জীয়েকৰ নাম আছিল ভানুমতী এই ভগদত্ত কথা আমি ইতিমধ্যে পঢ়িছো ভগদত্তৰ জীয়েক ভানুমতীয়ে কৌৰৱৰ দুৰ্যোধনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু এই ভগদত্তই হেতু কাৰণে যি মহাভাৰতৰ যুদ্ধ হৈছিল তাত কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিল ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ৰুক্মিণী হৰণৰ কাহিনী ক'ত পোৱা যায় ৰুক্মিণী হৰণৰ কাহিনী পোৱা যায় হৰিবংশ আৰু বিষ্ণু পুৰাণত মহিৰংগ দানৱৰ ৰাজধানী ক'ত আছিল মহিৰংগ দানৱৰ ৰাজধানী আছিল বৰ্তমান গুৱাহাটীৰ বেলতলাৰ ওচৰত মৈৰাংগ পৰ্বতত ঠিক আছে আজিলে 30টা কোৱেশ্চন আগবঢ়ালো ইয়াৰ পিছত আমি একাধিক্ৰমে সিৰিজ আনি থাকিম আমাৰ চেনেলটোত আগতো আমি বহুত কেটা ভিডিও আগবঢ়াই আহিছো গতিকে আপোনালোকে আগৰ ভিডিওখিনিও চাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব আমাক যথেষ্ট সহায় কৰিব আমাক ইতিমধ্যে আপোনালোকে বহুতখিনি মৰম দিছে আগলৈ এনেকৈ মৰম দি যাব বুলি আমি আশা ৰাখিলো গতিকে আজিলে ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ